নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ মাৰ্চ মাহৰ 13 তাৰিখ আৰু ফাগুন মাহৰ 28 তাৰিখ বৃহস্পতিবাৰৰ সম্পূৰ্ণ ৰাশিফল শিতানটো। তেনেহ'লে আহক আজি দিনটোৰ ৰাশিফল শিতানটো আমি আৰম্ভ কৰোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি অল কৰি ৰাখিব। আমাৰ নতুন নতুন ভিডিঅ' ন'টিফিকেশ্যন পোনপ্ৰথমতে পাব আৰু কমেণ্টত হৰ হৰ মহাদেৱ বুলি লিখি দিব। প্ৰথমতে আহিছোঁ আমি মেঘ ৰাশি। সময় অনুকূল, তাৰ মানে আজিৰ দিনটোত আপোনাৰ সময় ভাল বুলি কৈছে। আপুনি কেৱল প্ৰণালীবদ্ধ ৰুটিন আৰু পৰিকল্পনা কৰিব লাগিব। তাৰ মানে আজিৰ দিনটোত আপুনি যদি কিবা কাম এটা যদি কৰি আছে, সেই কামটো আপোনাক ৰুটিন মতে কৰিব দিছে, তেতিয়া আপুনি সফলতা লাভ কৰিব বুলি কৈছে। শিক্ষাৰ্থীসকলে প্ৰতিযোগিতামূলক কামত তেওঁলোকৰ প্ৰচেষ্টাৰ বাবে অনুকূল ফলাফল লাভ কৰিবলৈ গৈ আছে। তাৰ মানে আজি পঢ়া শুনা শিক্ষাৰ্থীসকলৰ কথা কৈছোঁ। সফলতা দিশত মানে আজি প্ৰচেষ্টা চলালে আজি পঢ়া শুনাৰ ক্ষেত্ৰত মানে সফলতা পাব বুলি কৈছে। উপাৰ্জনৰ উপায় বৃদ্ধি হোৱাৰ সৈতে ব্যয়ৰ অতিৰিক্ত পৰিমাণ হ'ব। তাৰ মানে আজিৰ দিনটোত যদি আপুনি উপাৰ্জন কৰে আপোনাৰ আজি টকা পইচা লাভ হ'ব বুলি কৈছে। বাহিৰৰ লোকসকলক আপোনাৰ ব্যক্তিগত কামত হস্তক্ষেপ কৰিবলৈ নিদিব। তাৰ মানে আপোনাৰ ওচৰৰ পাজৰৰ বাহিৰৰ লোকসকলক আপুনি যদি কিবা এটা কাম কৰি আছে, সেই ব্যক্তিগত কামত মানে বাহিৰৰ লোকক মানে আপোনাৰ কামত মানে হস্তক্ষেপ কৰিব দিয়া নাই, তাকে কৈছে। এইবাৰ আহিছোঁ আমি বৃষভ ৰাশি। সম্পত্তি বা যিকোনো আঁচনি আদিত বিনিয়োগ কৰা সময় অনুকূল। তাৰ মানে আজিৰ দিনটোত আপুনি মাটি বাৰী সম্পত্তিক লৈ মানে বিনিয়োগ কৰিব পাৰিব বুলি কৈছে। নিকট আত্মীয়ৰ পৰা কিছু ভাল খবৰ পোৱাটোৱে পৰিয়ালটোক এক সুখী পৰিৱেশ সৃষ্টি কৰিব। তাৰ মানে আজিৰ দিনটোত মানে আপোনাৰ ভাল খবৰ আহিব বুলি কৈছে। আপোনাৰ আত্মীয়ৰ পৰা, আপোনাৰ আলহী দুলহীৰ পৰা আপোনাৰ ভাল খবৰ আহিব বুলি কৈছে। যিসকল লোক ষ্টক বা বুলিছ মণ্ডাপস্থাৰ দৰে কাৰ্যকলাপত আগ্ৰহী তেওঁলোকে সফলতা লাভ কৰিব। মানে যিসকল লোকে মানে ষ্টকত যদি কাম কৰি আছে সেইসকলে মানে আজিৰ দিনটোত সফলতা লাভ কৰিব বুলি কৈছে। টকা পইচা হ'ব। আপোনাৰ শক্তি ইতিবাচকভাৱে ব্যৱহাৰ কৰক। তাৰ মানে আজিৰ দিনটোত আপুনি যি কামেই কৰে শক্তি আপোনাৰ ইতিবাচকভাৱে মানে ব্যৱহাৰ কৰিব দিছে, তেতিয়া আপুনি ভাল ফল পাব বুলি কৈছে। এইবাৰ আহিছোঁ আমি মিথুন ৰাশি। কাৰোবাৰ মধ্যস্থতাৰ দ্বাৰা পৰিয়ালৰ সদস্যসকলৰ মাজত চলি থকা ভুল বুজাবুজি আঁতৰাবলৈ চেষ্টা কৰক। তাৰ মানে আপোনাৰ অন্য মানুহৰ লগত যদি আপোনাৰ ভুল বুজাবুজি হৈ আছে, সেই দিনটো আজিৰ দিনটোত আপোনাক আঁতৰাব দিছে ভুল বুজাবুজি। আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিব। আজিৰ দিনটোত যদি আপুনি ক'ৰবাত যদি কাম কৰিবলৈ যায় আপুনি সফলতা লাভ কৰিব বুলি কৈছে। ঘৰৰ পৰিৱেশ আকৌ মনোৰম হ'ব। তাৰ মানে আজিৰ দিনটোত আপোনাৰ ঘৰৰ পৰিৱেশ ভাল বুলি কৈছে। আপুনি আপোনাৰ সামৰ্থ্য আৰু প্ৰতিভা বলত কিবা এটা প্ৰাপ্ত কৰিব। তাৰ মানে আজিৰ দিনটোত আপুনি সামৰ্থ্য অনুসৰি প্ৰাপ্ত কৰিলে আপুনি প্ৰতিভা বলত মানে আপুনি ভাল ফল দেখুৱাব পাৰিব বুলি কৈছে অন্য ব্যক্তিক। এইবাৰ আহিছোঁ আমি কৰ্কট ৰাশি। আজি বেছিভাগ সময় পৰিয়ালৰ সৈতে মনোৰঞ্জন আৰু অনলাইন বজাৰৰ দৰে কাৰ্যকলাপত অতিবাহিত কৰা হ'ব। তাৰ মানে আজিৰ দিনটোত আপোনাৰ বেছিভাগ সময় আপুনি মানে মনোৰঞ্জন আপুনি পৰিয়ালৰ সৈতে কটাব পাৰিব বজাৰ কৰাত। আজি আপুনি দিনটোত বজাৰ কৰিব পাৰিব বুলি কৈছে, দোকান বজাৰ। আপোনাৰ ব্যক্তিগত কাম আৰু পৰিয়ালৰ সৈতে আপোনাৰ ভাল সময় থাকিব। তাৰ মানে আজিৰ দিনটোত আপোনাৰ পৰিয়ালৰ লগত আপোনাৰ ভাল সময় থাকিব বুলি কৈছে। ভালদৰে কথা বতৰা পাতিব পাৰিব। ঘৰৰ জ্যেষ্ঠ সদস্যসকলৰ আশীৰ্বাদ আৰু মৰম আপোনাৰ বাবে আনন্দদায়ক হ'ব। তাৰ মানে আজিৰ দিনটোত আপোনাৰ ঘৰৰ বয়োজ্যেষ্ঠসকলৰ কথা কৈছোঁ। বয়োজ্যেষ্ঠসকলে আজিৰ দিনটোত আপোনাক আশীৰ্বাদ কৰিব বুলি কৈছে। আপুনি আশীৰ্বাদ কৰিলে আপোনাৰ আজি ভাল ফল পাব বুলি কৈছে। এইবাৰ আহিছোঁ আমি সিংহ ৰাশি। আপোনাৰ উৎকৃষ্ট ব্যক্তিত্ব আৰু আচৰণগত দক্ষতাৰ বাবে আপুনি সামাজিক কাৰ্যকলাপত আধিপত্য অব্যাহত ৰাখিব। তাৰ মানে আজিৰ দিনটোত আপুনি সামাজিক কাৰ্যকলাপত আপোনাক আধিপত্য বিস্তাৰ ৰাখিব দিছে। মানে সামাজিক কাৰ্যকলাপত আজিৰ দিনটোত আপুনি অংশগ্ৰহণ কৰিব পাৰিব বুলি কৈছে। আজি বেছিভাগ সময় ব্যক্তিগত আৰু পাৰিবাৰিক কাম সম্পূৰ্ণ কৰাত অতিবাহিত হ'ব। তাৰ মানে আজি বেছিভাগ সময় আপোনাৰ পাৰিবাৰিক কাম আপুনি আজি কৰিব পাৰিব বুলি কৈছে, অতিবাহিত হ'ব বুলি কৈছে আপোনাৰ বেছিভাগ সময়। শিক্ষাৰ্থীসকলে তেওঁলোকৰ অধ্যয়নৰ বিষয়ে সচেতন হ'ব। তাৰ মানে পঢ়া শুনা শিক্ষাৰ্থীসকলে আজিৰ দিনটোত
পঢ়া শুনাৰ ক্ষেত্ৰত মানে সচেতন হ'ব দিছে, ভালদৰে মানে পঢ়া শুনা কৰিব দিছে, পঢ়া শুনাত আজিৰ দিনটোত মনোযোগ দিবলৈ দিছে ভালদৰে। এইবাৰ আহিছোঁ আমি কন্যা ৰাশি। কিছুমান নতুন যোগাযোগ উৎস থাকিব যি আপোনাৰ বাবে আৰ্থিকভাৱে অতি লাভজনক হ'ব। তাৰ মানে আজিৰ দিনটোত আপুনি যদি যি কামেই কৰে সেই কামত আজিৰ দিনটোত আপুনি যোগাযোগ কৰিব পাৰিব বুলি কৈছে, অনলাইনত যোগাযোগ কৰিব পাৰিব। বিৰোধী পক্ষই আধিপত্য বিস্তাৰ কৰিব পাৰে কিন্তু ই আপোনাৰ কোনো ক্ষতি নকৰে। তাৰ মানে আজিৰ দিনটোত আপোনাৰ বিৰোধী পক্ষই আপোনাক লৈ মানে ক্ষতি কৰিব পাৰে বুলি কৈছে, সেইবাবে আজিৰ দিনটোত আপুনি পাৰিলে সাৱধানে চলিব। শিশুটো শিক্ষা আৰু কেৰিয়াৰ সম্পৰ্কীয় ভাল খবৰৰ বাবে ঘৰখনত এক সুখী পৰিৱেশ থাকিব। তাৰ মানে আজি আপোনাৰ সন্তানৰ ভাল খবৰ আহিব পাৰে। ক'ৰবাত যদি আপুনি কাগজ পাতি দি থৈছিলে, আপোনাৰ সন্তানৰ আজি কাম হোৱাৰ সম্ভাৱনা আছে, তেতিয়া আপোনাৰ মানে ভাল খবৰ আহিব, আপোনাৰ মনটো ভাল লাগিব বুলি কৈছে আপোনাৰ সন্তানৰ বাবে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি তুলা ৰাশি। যদি আপোনাৰ সম্পত্তি বা বাহন ক্ৰয় কৰাৰ পৰিকল্পনা আছে তেন্তে আজি ইয়াক কাৰ্যকৰী কৰক। তাৰ মানে আজিৰ দিনটোত যদি আপুনি সম্পত্তি বা বাহন কিনিম বুলি ভাবি আছে, আজিৰ দিনটোত আপুনি ল'ব পাৰিব, আপোনাৰ বাবে আজিৰ দিনটো ভাল বুলি কৈছে। যদিও আজি এটা নিৰ্দিষ্ট কামত সফলতা পাবলৈ যথেষ্ট পৰিশ্ৰমৰ প্ৰয়োজন, মানে আপুনি যদি আজিৰ দিনটোত কিবা কাম এটা কৰে, আপুনি যদি কঠোৰ পৰিশ্ৰম কৰে সেই কামটোত আপুনি সফলতা পাব বুলি কৈছে। আৰু কৈছে কিন্তু আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিব। তাৰ মানে আজিৰ দিনটোত আপুনি সফলতা পাব বুলি কৈছে সেই কামটোক লৈ। এইবাৰ আহিছোঁ আমি বৃশ্চিক ৰাশি। যদি আপোনাৰ সম্পত্তি বা বাহন ক্ৰয় কৰাৰ পৰিকল্পনা আছে তেন্তে আজি ইয়াক কাৰ্যকৰী কৰক। মানে আজিৰ দিনটোত যদি আপুনি বাহন বা সম্পত্তি ক্ৰয় কৰিম বুলি ভাবি আছে, আপোনাক আজিৰ দিনটোত কৰিব পাৰিব বুলি কৈছে। যদিও আজি এটা নিৰ্দিষ্ট কামত সফলতা পাবলৈ যথেষ্ট পৰিশ্ৰমৰ প্ৰয়োজন, তাৰ মানে আপুনি কিবা এটা কাম কৰি আছে, আপুনি কষ্ট কৰে তেতিয়া আপুনি আজিৰ দিনটোত সফলতা পাব বুলি কৈছে। কিন্তু আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিব। তাৰ মানে আজিৰ দিনটোত আপুনি কামটোত সফলতা লাভ কৰিব বুলি কৈছে, আপোনাৰ ভাল ফল পাব, মানে টকা পইচা হ'ব বুলি কৈছে। এইবাৰ আহিছোঁ আমি ধনু ৰাশি। গ্ৰহৰ স্থিতি আপোনাৰ বাবে অনুকূল। তাৰ মানে আজিৰ দিনটোত আপোনাৰ গ্ৰহৰ স্থিতি ভাল বুলি কৈছে। আপুনি আপোনাৰ সামৰ্থ্য আৰু প্ৰতিভা বলত সঠিক ফলাফল পাব। তাৰ আজিৰ দিনটোত আপুনি সামৰ্থ্য বল অনুসৰি আপুনি কাম এটা কৰে, আপুনি ভাল ফলাফল পাব বুলি কৈছে। প্ৰগতি পথো থাকিব। তাৰ মানে আজিৰ দিনটোত আপোনাৰ প্ৰগতি পথো থাকিব বুলি কৈছে। যুৱকসকলে তেওঁলোকৰ এটা বিকল্প সম্পূৰ্ণ কৰি সকাহ অনুভৱ কৰিব। তাৰ মানে আজিৰ দিনটোত যুৱক যুৱতীসকলৰ কথা কৈছোঁ, আজিৰ দিনটোত মানে কিবা কামত সহযোগ কৰিব পাৰিব। যদি সহযোগ কৰে তাত মানে সফলতা অনুভৱ কৰিব পাৰিব বুলি কৈছে যুৱক যুৱতীসকলে। এইবাৰ আহিছোঁ আমি মকৰ ৰাশি। আপুনি আজি এজন ৰাজনৈতিক বা প্ৰভাৱশালী ব্যক্তিক লগ পাব পাৰে। তাৰ মানে আজিৰ দিনটোত আপুনি ৰাজনৈতিক লগত জড়িত থকা ব্যক্তি এজনক আজিৰ দিনটোত আপুনি লগ পাব বুলি কৈছে। আপুনি আপোনাৰ সামৰ্থ্য অনুসৰি কামটো সম্পাদন কৰাত সফল হ'ব। তাৰ মানে আপুনি আপোনাৰ সামৰ্থ্য অনুসৰি সেই ব্যক্তিজনৰ লগত আপুনি কাম এটা কৰে, সেই কামটোত আপুনি সফল হ'ব পাৰে বুলি কৈছে আজিৰ দিনটোত। কামৰ বোজা অধিক হ'ব, কিন্তু ইয়াৰ অধিক ফলাফল প্ৰাপ্ত কৰি আপুনি ভাগৰ পাহৰি যাব। তাৰ মানে আজিৰ দিনটোত আপোনাৰ কামৰ বোজা বেছি হ'ব বুলি কৈছে, কিন্তু আপোনাৰ কামৰ বোজা বেছি হ'লেও আপোনাৰ টকা পইচা হ'লে আপুনি ভাগৰ পাহৰি যাব বুলি কৈছে। আপোনাৰ কামটো কৰাৰ পিছত ভাগৰো লাগে, আপুনি ভাগৰ অনুভৱ আপোনাৰ নহয় বুলি কৈছে। এইবাৰ আহিছোঁ আমি কুম্ভ ৰাশি। এজন নিকট আত্মীয়ৰ সৈতে চলি থকা বিবাদটো সমাধান হ'ব পাৰে। তাৰ মানে আপোনাৰ এজন নিকট আত্মীয়ৰ লগত আপোনাৰ কিবা বিবাদ চলি আছে, আজি আপুনি সমাধান কৰিব পাৰিব বুলি কৈছে। আপুনি মনোৰঞ্জন আৰু অৱসৰৰ কামত অতিবাহিত কৰা এটা ভাল সময় অতিবাহিত কৰিব। তাৰ মানে আজিৰ দিনটোত আপুনি মনোৰঞ্জন আৰু অৱসৰৰ কামত ভাল সময় পাব বুলি কৈছে। যিকোনো ধৰ্মীয় প্ৰতিষ্ঠানৰ প্ৰতি আপোনাৰ এক উচিত অৱদান থাকিব। তাৰ মানে আজিৰ দিনটোত আপোনাৰ ধৰ্মীয় অনুষ্ঠানত আপুনি আজি যোগদান দিব পাৰিব বুলি কৈছে। আপোনাৰ আপুনি কিছুমান কথা ধৰ্মীয় অনুষ্ঠানত আজি ক'ব পাৰিব বুলি কৈছে। নিজৰ ওপৰত অতিৰিক্ত দায়িত্ব লোৱা পৰিহাৰ কৰিব। তাৰ মানে আজিৰ দিনটোত আপোনাৰ কোনোবাই আপোনাক কিবা কাম এটা কৰিবলৈ দিয়ে, আপোনাক দায়িত্ব ল'ব হাক দিছে, চাই চিন্তিহে আপোনাক কামটো দায়িত্ব ল'ব দিছে আজিৰ দিনটোত। শেষত আহিছোঁ আমি মীন ৰাশি। সমাজ বা সামাজিক কাৰ্যকলাপলৈ আপোনাৰ অৱদানে
আপোনাৰ ব্যক্তিত্ব আৰু বৃদ্ধি কৰিব। তাৰ মানে আজিৰ দিনটোত আপুনি সমাজত যদি আপোনাৰ যদি কিবা যদি নতুন যদি অৱদান দেখায়, অন্য মানুহক আপোনাৰ অৱদানে আকৰ্ষণ কৰিব পাৰে বুলি কৈছে। আজি হঠাতে এটা স্তব্ধ কাম কৰিব পাৰি, যাৰ বাবে বিজয় অনুভূতি হ'ব। তাৰ মানে আজিৰ দিনটোত আপুনি হঠাতে যিকোনো কাম আপোনাৰ যি কামে আপুনি কৰি ভাল পায় আপুনি কৰিব পাৰিব বুলি কৈছে। আৰু আপোনাৰ আজি লাভ হ'ব বুলি কৈছে। কামটোত মানে আপোনাৰ বিজয় অনুভূতি হ'ব বুলি কৈছে। এই সময়ত যিকোনো ধৰণৰ চলাচল পৰিহাৰ কৰা প্ৰয়োজন। আপোনাৰ মানে সেই কামটো কৰি থকা সময়ত আপুনি যিকোনো ঠাইত আজি যাব লগা হ'ব পাৰে বুলি কৈছে। মানে আজি আপোনাৰ যাত্ৰা হ'ব পাৰে, তাকে কৈছে। পুনৰ লগ হোৱা আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় লৈছোঁ। আশা কৰোঁ মহাদেৱে সকলোকে মংগল কৰিব, সকলোকে ভালে ৰাখিব, তাৰে কামনা কৰি এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ।